অ'কে চ' আজি একো ইণ্ট্ৰ দিব মন নাই কাৰণ গোটেই অসম কান্দি আছে। তেতিয়াৰ পৰা মই নিউজটো পাইছোঁ যোৱাকালি দুপৰীয়া। দেন মই শুনি পেলাই লাইক এঘণ্টামান সময় চুপচাপ কৰি আছোঁ, কি হৈছে কি আৰু মাইণ্ডটো কাম কৰা নাই। চিৰিয়াছলি মই এতিয়াও ভাবিছোঁ যে জুবিন দা আমাৰ মাজত নাই, কেনেকুৱা লাগে। মই চিৰিয়াছলি এইটো ভিডিঅ' মই এইটো কাৰণে বনাইছোঁ যে মই ভিতৰৰ ফিলিংছখিনি তোমাৰ লগত ক'ব বিচাৰোঁ, কাৰণ মই কাকোৱে ক'ব পৰা নাই মোৰ কেনেকুৱা লাগি আছে। মোৰ জীৱনৰ চবতকৈ ডাঙৰ ৰিগ্ৰেট সেইটো যে মই জাষ্ট বিচাৰিছিলোঁ যে মই এবাৰ জুবিন দাক লগ পাব বিচাৰোঁ ফেচ টু ফেচ, আৰু মই সেইটো কাৰণে কাম কৰি আছিলোঁ। মই আজিলৈকে কাম কৰি আছোঁ যে জুবিন দাই মোৰ কাম এদিন দেখিব, এবাৰ হ'লেও লগ পাম জুবিন ফেচ টু ফেচ, ভাল লাগিব। সেইটো লাইক মোৰ সপোন আছিল জীৱনৰ, আৰু সেই ৰিগ্ৰেটটো মোৰ গোটেই জীৱনৰ নাম্বাৰ 1 ৰিগ্ৰেট হৈ যাব। চবতকৈ ডাঙৰ ৰিগ্ৰেট মোৰ জীৱনৰ এইটো। ইমান বেছি ভাল পাওঁ সেই মানুহজনক। মই যেতিয়া শুনিছোঁ তেতিয়াৰ পৰা মুখেৰে শব্দ ওলোৱা নাই, হাত ভৰি এনেকৈ কঁপি আছে। লাইক তাৰপাছত লগৰকেইটাক লগ পালোঁ, মোৰ সিহঁতেও চব কান্দি আছে। লাইক মই ভিডিঅ' দেখাম চবকে, আৰু ভিডিঅ'টো বনোৱা মেইন মটিভ হৈছে কিছুমান জধা মূৰ্খ আছে, মাৰক বুলি ক'লোঁ মই এইবিলাকক। লাইক মানুহ এজন মৰি গৈছে, গোটেই অসম কান্দি আছে, তাৰপাছত তাহাঁতে এইবিলাক পষ্ট কৰিছে ছ'চিয়েল মিডিয়াত। চাই লোৱা তুমি এইবিলাক, জুবিন দা মৰি গ'ল, ইয়ে গো মানে নিজে চব ফূৰ্তি কৰি আছে সিহঁতে ষ্টেটাছত, মদাহী আছিল মৰি গ'ল, পেৰেণ্ট শ্ব'ত তলে ৰাখ ভাল পাওঁ। একচুৱেলি এইবিলাক পাগলে সেইটো বস্তু নাজানে যে জুবিন দা অসমত কি আছিল। আমি এটা হীৰা হেৰাইছোঁ, হীৰা। চিৰিয়াছলি উই লষ্ট এ ডাইমণ্ড। আনকি মিনিষ্টাৰো ভয় কৰিছিল যে এইটো কৰিলে জুবিনে কিবা, সেইটো এটা অৰা আছিল জুবিন। আৰু ইহঁতে এইটো বস্তু নাজানে, যোনে লুটি খাই আছে তাহাঁতৰ কাৰণে তহঁত পাগল হৈ আছ, যোনে লুটি খাই আছে তাহাঁতৰ কাৰণে তহঁত অন্ধ। জেনজি ন, জুবিন দা এনেকুৱা এটা মানুহ যাৰ কাৰণে নেকি মিনিষ্টাৰো ভয় কৰে যে উল্টা বেল্টা কাম কৰিব, আৰু আমাৰ অসমত সেইখিনি উল্টা চিধা কৰিবলৈ কোনো সাহস নকৰে যেতিয়ালৈকে জুবিন দা। আৰু সেইখিনি নাজানাকে ছ'চিয়েল মিডিয়াত এইবিলাক পষ্ট কৰা, মাথাত গু আছে বুলি ক'লো তহঁতৰ। আমাৰ লগৰবোৰ এনেকে কান্দিছে, লাইক আমি গধূলি জুবিন দাৰ ঘৰত গৈছোঁ, সিহঁতে ঘৰ পোৱালৈকে চিঞৰি আছে মোক জুবিন দাক লাগে, জুবিন দাক লাগে, জুবিন দাক লাগে। ময়ো এনেকৈ চিঞৰি আছোঁ, ভৰিত অলপো এনাৰ্জি নাই, যাই কি পৰি গৈছোঁ। লাইক এনেকুৱা টাইপ লাগিছে নিজৰ ঘৰৰ মানুহ যেতিয়া ঢুকুৱাই চাগে তাতকৈ বেছি বেয়া লাগিছিল। এনেকুৱা টাইমত এইবিলাক ভিডিঅ' বনালে আৰু এটা আছে, তোমাকে চাই লোৱা। নহয় হেৰি ঢুকাই গ'ল নাই তাত, আপুনিতো জুবিন গাৰ্গ চিনি পাই নাই? Get out! Get out! Get out! এইটো মোৰ প্ৰেমাইচিছ হয়, ইয়াত এণ্টাৰ নকৰিব আপোনালোকে। Do you understand? নহয় জুবিন, Do you understand or not? This is my premises. You are not going to enter this. নহয় জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধুক মৰি গ'ল, তেখেতে যি কাৰণে মৰি গ'ল, that is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm সঞ্জীৱ কলিতা। অসমীয়াত ক, তোমাৰ কি আছে, তোমাৰ কি ৰাইট আছে মোৰ দোকানত যদি তুমি বন্ধ কৰিবলৈ ক'ব আহিছা? Who is this person? Who is this person? We don't know you. We don't know you, not any one of you. So please. তই একো কোৱা নাই, মই বোলো জুবিন গাৰ্গ আমাৰ ইয়াৰ আমাৰতো ঢুকাই গৈছে। ইয়াত আহি ৰ'ব, এখেতে আহি মোক কৈছে দোকান বন্ধ কৰা চলিব নকৈছে। মই বোলো মই নাজানো, মই চিৰিয়াছলি নাজানো, মই শিৱসাগৰৰ পৰা। কিন্তু জুবিন গাৰ্গ চিনি নাপায় নি? জুবিন দাক চিনি নাপায়, আৰ্টিষ্ট কেইটাৰ নাম কম, গোটেইকেইটা চিনি পাবি। কৈছিল ন কোন জুবিন চিনি নাপাওঁ। এতিয়া কিবা বেলেগ আছিল বে মোৰ কাৰণে। মই কৈছোঁ তোমালোকক মোৰ লাইফৰ চবতকৈ ডাঙৰ ৰিগ্ৰেট, মই কিবা এটা হৈ দেখাব বিচাৰিছোঁ, হৈ পেলাই এদিন জুবিন দাক লগ কৰিব বিচাৰিছোঁ। সেইটো সপোন আছিল। আৰু ফেষ্টিভেলে যদি পাতিব লাগিছিল অসমত পাতক, কি দৰকাৰ আছিল? নাই বাৰু, অসমত নাপাতিলে তাতেই পাতক। লগত যোনকেইটা গৈছিল মানা কৰিব নোৱাৰিলে, জানো ইয়াৰ আঁৰত কি কাহিনী আছিল। কিন্তু যদি অসমৰ ৰাইজে গম পায়, মা কচম খাই গৈছোঁ কাকো সোধাই নেৰে, মাৰি পেলাম। আমি এনেকুৱা ফেন হয়, যদি কিবা বেয়া হৈছে জুবিন দাৰ লগত আমি মৰালৈকে যুঁজিম। থেংক ইউ ছ' মাছ, জাষ্ট মোৰ মনৰ কথাখিনি তোমাৰ লগত শ্বেয়াৰ কৰিলোঁ। মই
কাকো এক্সপ্ৰেছ কৰিব পৰা নাছিলোঁ মোৰ মনৰ কথাখিনি। চ' তোমালোকক ক'লো যিহেতুকে আমি এটা ফেমিলি হয়। ৰাতিপুৱা মই 4টা বজাত আহি পাইছোঁ, আহি পেলাই অনলি কান্দি আছোঁ। বা তোমালোকৰ কি মতামত মেডিটেশ্যন শ্বেয়াৰ কৰিবা। ভুল নাই, হাত কপি আছে যদি বেলেগৰ একো ভুল নাই। মাথো তেওঁৰ শান্তিৰ বাবে চবে প্ৰাৰ্থনা কৰিবা। শেষত মই এটা কথাই কওঁ, ব্ৰহ্মপুত্ৰ হ'লে উভতাই আনিলে, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, নুবুজিলে তেওঁৰ গভীৰত।